ইনকে ধৰি কিনে হেৰুৱা ল'ব এইটো শব্দটো বন্ধ হোৱাৰ পিছত এইটো শব্দটো অলপ পাছত বন্ধ হ'ব তাতে ধৰি থাক কৰি তাতে ধৰ কৰি হাত ধৰ ৱেলকাম টু মাই চেনেল আৰু আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা নতুন ব্লগ আশা কৰোঁ আপোনালোকে ভালে আছে ভালে আৰু মোৰ ভাল নহয় একচুৱেলি চৰ্দি লাগি আছে আৰু মাতটো বহি গৈছে তো সেইকাৰণে মই মানে এইকেইদিন ব্লগ বনাব পৰা নাই তো এতিয়া বাজিছে 10টাই প্ৰায় বাজিছে আৰু মই এতিয়ালৈকে ব্ৰেকফাষ্টেই কৰা নাই কাৰণ মোৰ আজি উঠাতে অলপ পলম হ'ল আৰু মায়েও খঙতে মোৰ কাৰণে একো বনোৱাই নাই চ' এতিয়া ব্ৰেকফাষ্টটো মই নিজে বনাব লাগিব আৰু ব্ৰেকফাষ্টটোত মই কি বনাওঁ আপোনালোকক চবখিনি শ্বেয়াৰ কৰিম চাই থাকিব আৰু আজি যিহেতু বিশ্বকৰ্মা পূজা তো ঘৰত বহুত কাম আছে গাড়ীটোও ধুব লাগিব ময়ে চ' আপোনালোকৰ চবখিনি শ্বেয়াৰ কৰিম আজি মই কি কৰোঁ চ' ভিডিঅ'টো প্লিজ চাই থাকিব আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব ফাৰ্ষ্ট এয়া দেখিছে মায়ে এইখিনি মাৰি থৈ দিছে তো এইটো এতিয়া মই ৰুটিখিনি পুৰি লওঁ তো এইখিনি প্ৰথমতে মই মাৰি লওঁ এইখনৰ শ্বেপটো দেখিছে ৰেডি এয়া বুট আৰু আলুৰ ঘুগনি আৰু পিছা গাড়ী ধুব যাওঁ আৰু চাবি দেই ষ্টাৰ্ট কৰ বহি লওঁ Daddy. Deh, orang kosun. Deh. Oh. Ini bayar su. এইখন এতিয়া ষ্টাৰ্ট কৰিম ইনকে ধৰি কিনে হেৰুৱা ল'ব এইটো শব্দটো বন্ধ হোৱাৰ পিছত এইটো শব্দটো অলপ পাছত বন্ধ হ'ব তাতে ধৰি থাক কৰি তাতে ধৰ কৰি হাত ধৰ চব মায়ে পুৰা একদম চাফা কৰি আছে গাড়ী
বিৰাতে ভয় লাগছে কাৰণ গাড়ীখন মই ধোৱাৰ লগতে ভাবলোঁ অলপমান ষ্টাৰ্টো দি ল'ম কাৰণ মই গাড়ী শিকি আছোঁ যিহেতু কাৰণ সেইকাৰণে ভাবলোঁ আৰু গাড়ীটো ষ্টাৰ্ট দি ল'ম বুলি কিন্তু গাড়ীটো ষ্টাৰ্ট দিয়াৰ পাছত মোৰ কি বা হ'ল মানে গাড়ীটো চিটকি গৈছে আৰু লগালগ বন্ধ হৈছে কিন্তু তথাপিতো মই কি বা কৰিলোঁ মই নিজে নাজানো তো বাইদেউ নাথাকিলে চাগে মোৰ আজি এক্সিডেণ্টে হ'লে হয় ঘৰৰ বাউণ্ডাৰীৰ ভিতৰতে এক্সিডেণ্ট হ'লে হয় গাড়ীখনত চিটকি গৈছিল আৰু ময়ো চিটকিয়ে গ'লোঁ হয় তো বাইদেৱে সেইখিনি কণ্ট্ৰল কৰি লৈছে সময়ত তো সেয়ে আজি বিশ্বকৰ্মা পূজাৰ দিনা ভগৱানে ৰক্ষা কৰলাক আৰু কমপ্লিট হ'ল গাড়ীখনো পূজা কৰি লওক তো হ'লেই আৰু প্ৰায় তো এতিয়া মই ভিডিঅ'টো বেছি লম্বা নকৰোঁ আৰু যদি আজি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ কাৰণে বাই বাই